জীৱন আহে ঘূৰি আৰু কিছু বেৰি দেখা দিবা নেকি তোমাক চোৱাৰ বতৰীয়া হৃদয়ৰে বাকী তেজ খিচি খিচি তোমাক ভবাৰ বতৰীয়া দুচকুৰে আহা ফুৰে হাহে আর হই আতরা কাইতে খোসে দুচকুৰে আহা ফুৰে হাহে আর হই আতরা মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক কি আচলতে যেটো পিন্ধিছে কি হয় এইটো এসি পেন্ট নেকি এসি হোক ডিসি হোক পেন্ট আৰু ধাক্কা আছে তো নতুন কিবা এটা লাইন এটা হ'ব নেকি মানে লাইন এটা গুনগুনাই যেতিয়া এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা আজিকালি আকৌ মুখখন জোঙাও কৰি দিয়ে এটা পাউট কৰি দিয়কচোন অ সেইটো পাউটটো কি বস্তু তাৰপিছত গম পালো মুখখন জোঙা কৰি দিব লাগিব এনেকে এটা আৰু জমনি এটা হ'ল ইয়াত সকলোৱে জানে পোকৰ ধোৱা চিষ্টেম নাই মই কি কৰিলো পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গলো মই নাচালো প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গলো পোকৰ ধুইছো তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে গিলাচটোত বাটাৰ আছিলে মই নাজানো ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই ইমান ধুনীয়া ছোৱালীজনী মই বোলো হাতে মাতি এনেকে উঠাম তাক ষ্টেজত কোন এইটো বৰটো এইটো সেইফালে উঠাই দিছে প্ৰথম বিহু শ্ব' যিদিনা কৰিছোঁ দুলীয়াজানৰ এইটো মই লাইফত নাপাহৰোঁ এতিয়ালৈকে মানে ইমান বেছি মানুহ প্ৰথম দেখিছোঁ মই দুলীয়াজানৰ বিহু তাতে একদম মেইন চেণ্ট্ৰেল বিহু মোৰ নামটো এনাউন্স কৰিছে আৰু তেতিয়া জাষ্ট মায়া ওলাইছে আৰু জাষ্ট নাম কিয় তাৰপিছত মায়া ওলাইছে ঠিক মানে ডিচাইড কৰিলোঁ যে বিহু কৰিম চব গ্ৰুপ চব গোটাই আমি গোটেইবোৰ লগ হৈ প্ৰেক্টিচ চেক্টিচ কৰি আৰু তাৰপিছত মোৰ নামটো এনাউন্স কৰিলে তাৰপিছত কোনোবা এটা বিচৰালে ক'লে যোৱা জুবিন যোৱা 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 এনাউন্স কৰিলে নাম মই একদম সোমাই গৈছোঁ একদম তলতে কিবা কেবুল এডাল আছিলে একদম উজুতি খাই ষ্টেজত দুমুৰকৈ পৰিছোঁ বুজিছা নাই ছয় হৈছে মই মাল খাই পৰিছোঁ তেতিয়া মই মাল নাখাওঁৱে একদম লগালো উঠিছোঁ আৰু দেখুৱাব লাগিবতো যে মই নাৰ্ভাছ কৰা নাই মাইকটো লৈছোঁ গান গোৱা আৰম্ভ কৰিছোঁ কি হাঁহিছে মানুহে মানে খুব টান এডাল আছিলে উজুতি
এটা মই একদম চিধা মানুহ, মই কাকো খাতি নকৰো পৃথিৱীৰ কথা। আপোনালোকে মোক পইচা দিব নালাগে, মই যিখিনি গালো বছ। আই এম গোইং অফ। থেংক ইউ ভেৰি মাছ, বাট আই লাভ ইউ। বুলি বুলি ময়ো জানো, তাৰমানে কলি কলি মই জোকাই থাকো। অকমান ক'লা আৰু একো নাই, ক'লা হ'লে একো নাই, মই ইমান বগা নহয়। পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই, অকল দিমাগটোৱে কাম কৰে, হয়নে? অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ। বুলি বুলি জানো জানো ময়ো জানো, বুলি বুলি ময়ো জানো। বেছি কামৰে কান্দি দিব একো নাই। লাভ ইউ। অকলশৰে মই একদম থাকিব নোৱাৰো। মই হানিমুনত যাওঁতে 18টা মানুহ লৈ গৈছিলো। কোৱাচোন গাই, এইটো ইণ্টাৰেষ্টিং গাইলি, তুমি প্ৰথম মানুহ হবা। হানিমুন টাৱাং গৈছিলো, ঠাণ্ডা দিন আছিলে, বৰফ গোটেই। তাৰপিছত মই বোলো টাৱাং নামটো শুনি আছো, মই যোৱা নাই কেতিয়াও। তাৰপিছত মই বোলো ইটো যাক যাক লগ পাইছে চবকে কৈছো বল 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 টাৱাং যাওঁ। টাৱাং কেলে হঠাৎ? বোলো হানিমুনত যাওঁ। হানিমুনত আমি কি কৰিম? মই বোলো বলচোন, 7খন গাড়ী, 18মান মানুহ, 7খন গাড়ী গৈছো হানিমুনত। চবৰে বস্তু হানিমুনত গৈ মই কি কৰি হাঁহিছে আৰু তাই জানে মই তেনেকুৱাই আৰু পাগল, খুব হাঁহিছে আৰু। কিন্তু বিৰাট ফূৰ্তি হ'ল তাত গৈ, মানে গোটেই সোপাই মানে মিলি একেলগে পিকনিক টাইপ হ'ল আৰু। আমি 3 দিন থাকিলো। জীৱন আহে ঘূৰি আৰু কিছু বেৰি দেখা দিবা নেকি তোমাক চোৱাৰ বতৰীয়া হৃদয়ৰে বাকী তেজ খিচি খিচি তোমাক ভবাৰ বতৰীয়া দুচকুৰে আহা ফুৰে হাহে আর হই আতরা কাইতে খোসে দুচকুৰে আহা ফুৰে হাহে আর হই আতরা কাইতে খোসে সেলফি 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 আজিকালি আকৌ মুখখন জোঙাও কৰি দিয়ে। মই মৰিম কি দিনা সকলোৱে কান্দিব এতিয়াও চাগে তোমাৰ বেয়া নালাগিব এদিন নিজে কাষে চাপি দিছিলানি মৰম যাচি মোৰ মৰমে লাগি গ'ল ললালৰ হিয়া বাচি মৰমীয় ডিঙিত এডাল যিডাল পিন্ধি আছো পায়জামা ৰচি হৈ গ'ল। সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকে। পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট। সেইবোৰ মানে ছোৱালী মানুহে পাৰে, ল'ৰাই নোৱাৰে কেতিয়াও।
এইডাল কালাৰফুল আছিলে মই বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গলি কঁকালৰ পৰা ডিঙি পাই গৈছে চব বস্তু মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত